6,06,000 টকাৰ ব্যয়েৰে লাকুৱাত উদ্বোধন কৰা হ'ল নলীনাল আঁচনিৰ। চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ অন্তৰ্গত লাকুৱা গাঁও পঞ্চায়তৰ লাহঙীয়া টিপমীয়া গাঁৱৰ নিবাসী জনৈক ইন্দ্ৰেশ্বৰ হাতীমূৰীয়াৰ বাসগৃহৰ প্ৰাংগণত প্ৰধানমন্ত্ৰী কৃষি সিঁচাই আঁচনিৰ হৰ খেত কো পানী 2019-2020 অধীনত নিৰ্মাণ হোৱা নলীনাল আঁচনিখন আজি উদ্বোধন কৰে অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা পাৰ্বত্য এলেকাৰ উন্নয়ন খনিজ সম্পদ বিভাগৰ মন্ত্ৰী যোগেন মোহনে। 6,06,000 টকাৰ ব্যয়েৰে লাকুৱা গাঁও পঞ্চায়তৰ লাহঙীয়া টিপমীয়া গাঁৱত উদ্বোধন হোৱা হৰ খেত কো পানী শীৰ্ষক নলীনাল আঁচনিখনৰ দ্বাৰা খেতিপথাৰত কৃষকৰ দুৰৱস্থা তথা খেতিপথাৰত পানী যোগানৰ বাবে বিশেষ সুবিধা হ'ব। এই নলীনাল আঁচনিত 4 হেক্টৰ তথা 30 বিঘা খেতিপথাৰত পানী দিয়াৰ ব্যৱস্থা থকা লগতে পাম্পটোৰ ক্ষমতা 3 অশ্ব শক্তিৰ। 7 গৰাকী কৃষকক হৰ খেত কো পানী নামৰ প্ৰধানমন্ত্ৰী কৃষি সিঁচাই আঁচনিৰ 2019-2020 অধীনত একোখনকৈ চুক্তিপত্ৰৰ লগতে 200 ফুট কেনভাছ পাইপ বিতৰণ কৰে। মাহমৰা সমষ্টিৰ অন্তৰ্গত এই লাকুৱা টিপমীয়া গাঁৱত আমি আজি ইন্দ্ৰেশ্বৰ হাতীমূৰীয়া হিতাধিকাৰী অসম চৰকাৰৰ দ্বাৰা যি STW চ'লাৰ টিউবৱেল ইয়াতে চৰাইদেউ জিলাত আমি প্ৰায় 200 পাইছিলোঁ, সৌৰচালিত আৰু বিদ্যুৎ চালিত 35টা আমি আজি আনুষ্ঠানিকভাৱে ইনগ্ৰেশ্যন কৰিছোঁ 35জন হিতাধিকাৰীৰ নামত। আজি তাৰিখৰ পৰাই আমি পানী তেওঁলোকে যোগান পাব আৰু আমাৰ চৰকাৰৰ যি লক্ষ্য আছে অধিক উৎপাদন বছৰেকত 2বাৰ খেতি আমাৰ গাঁৱলীয়া কৃষকসকলক আমি নিৰ্ভেজাল খাদ্য প্ৰস্তুত কৰিব লাগিব আৰু তেওঁলোকৰ আৰ্থিকভাৱে সচ্ছল হ'ব লাগিব আৰু বিভিন্ন নতুন প্ৰজাতিৰ খেতি কৰি তেওঁলোকক 2বাৰ খেতি কৰি অধিক উৎপাদন কৰক এই লক্ষ্য। অৱনী বৰগোহাঁইৰ ৰিপৰ্ট, দেশৰ খবৰ, অসম।